কবিতাৰ শিৰোনাম সেই সময়বোৰত তুমি, কথা আৰু আবৃত্তি প্ৰিয়ম্বিকা বৰা। সময়ৰ বুকুত এটি কাহিনী ৰচিম, য'ত খোদিত হ'ব পোৱা নোপোৱাৰ বহু ইটো সিটোকৈ কাহিনী। মই বাস্তৱতাক চুব খোজা সেউজীয়া ভালপোৱা ছোৱালীজনী। সেই সময়ৰ মিছা কাহিনীটোত সকলোবোৰ মিছা আছিল। সময়বোৰ তোমাৰ বাবে একান্ত ব্যক্তিগত আছিল, সেইবাবে তাত হয়তো মই কেতিয়াও নাছিলোঁ। আৰু যেতিয়াই সঘনাই তোমালৈ মনত পৰিছিল, তেতিয়া নকৰোঁ বুলিও ফোনটোত নজনাকৈ, একো নভবাকৈ চিনাকি নম্বৰটোত সিপাৰৰ চিনাকি মাতৰ অপেক্ষাত আছিলোঁ। আৰু যেতিয়াই তুমি বিৰক্তি পোৱা যেন অনুভৱ হৈছিল, তেতিয়াই চকুলোবোৰ ওলাই আহিছিল তোমাৰ অজ্ঞাতে অজানিতে। এদিন সময়বোৰ আমাৰ আছিল, আৰু সপোনবোৰ আমাৰ হৈ জিলিকিব খোজোতেই তুমি সেই সময়বোৰত মই হৈ পৰিলা কোনোবাখিনি। সেইবাবে এতিয়া সেই সময়বোৰে মোক কষ্ট দিয়ে, তুমি হীনতাৰ। ঘনাই চাই ৰওঁ ফোনৰ ৱালপেপাৰখন, য'ত আছিল এখন ছবি হৃদয়ৰ। সেই ছবিয়ে মোক কথা কৈছিল, আমাৰ কথা। এতিয়া সেই ছবি নাইবা সঘনাই অহা নম্বৰটোৱে ঠিকনা সলনি কৰিলে। মই পৰা আমি হোৱাৰ সপোনটোৱে মোক এতিয়া কন্দুৱায়, কাৰণ সেই সপোন আছিল মিঠা আৰু আৱেগিক, নাছিল তাত বাস্তৱ পৃথিৱীখনক চিনি পোৱাৰ সাহস। সেইবাবে এতিয়া নিজক নিজৰ মাজত ৰাখি ভাল পাব শিকিছোঁ। দেখিছোঁ লাহে লাহে সকলো সহজ হৈ পৰিছে। য'ত মিছাবোৰ শেষ হয়, তাৰ পৰা এটা নতুন কাহিনীৰ আৰম্ভণি হয়, ন আশাৰে নতুন সপোনৰ সৈতে। সেইবাবে এতিয়া নতুন সপোনবোৰক পোখা মেলাব খোজোঁ বাস্তৱ পৃথিৱীখনত, আৰু সেউজীয়াবোৰ আকৌ এবাৰ চুব খোজোঁ ন ৰূপত। সময়ে শিকাব, সময়ে বুজাব, সময়ক জানো পাৰি দুহাতে ৰাখিব।